সফলতা কেৱল দুটা কলাৰ ওপৰত নিৰ্ভৰ কৰে। সেই দুটা হৈছে চেষ্টা আৰু পৰিশ্ৰম। চেষ্টা নকৰিলে কেতিয়াও সফলতাক চুব নোৱাৰিব আৰু চেষ্টা কৰিলে বিফলতা কেতিয়াও নাহে। জীৱনত সকলো হেৰুৱাৰ পিছতো যদি আপোনাৰ মনত পুনৰ কিবা এটা কৰিবলৈ উদ্যমতা আছে, তেন্তে বুজিব আপুনি এতিয়াও একো হেৰুওৱা নাই। আমি বিচৰা সকলোখিনি পালেই যে আমি সুখী হ'ব পাৰিম তেনে নহয়। আচলতে আমি বৰ্তমান আমাৰ জীৱনত যিখিনি আছে তাক লৈ সন্তুষ্ট হ'ব পাৰিলেহে আমি সুখী হ'ব পাৰিম। অসফলতা নামৰ ৰোগৰ বাবে আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমেই আটাইতকৈ শ্ৰেষ্ঠ ঔষধ।